নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আবৃত্তি কৰিবলৈ লৈছোঁ হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতা সৰসন্ধান। স্বাধীনতা আৰু শান্তি নামত উৎসৰ্গ। ইয়াতে বান্ধিছিলা তোমাৰ যৌৱনৰ তেজী ঘোঁৰা, ইয়াতে বান্ধিছিলা তোমাৰ যৌৱনৰ তেজী ঘোঁৰা। বসন্তৰ বতাহৰ দৰে সেই ঘোঁৰাৰ খুৰাৰ ধূলিৰে চুমিছিল মোৰ এই তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ। তাৰপিছত পাৰ হৈ গ'ল চ'তৰ নিশাত জুই আৰু বহাগৰ কটনা ধুমুহা। মই কেতিয়াবা এতিয়াও সপোনত সাৰ পাই উঠোঁ। আফ্ৰিকা নে তেলেংগানা, ক'ৰবাত সেই ঘোঁৰাৰ যেন শিল দল ভাঙি লৰিছে আৰু তোমাৰ চাবুকত চমকি উঠিছে নিৰ্জন ৰাতিৰ ক্লিপতা। ধন্যবাদ।